নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ অন্য মুখ্য সংবাদ ভাৰতক চকুত ৰাখি আফগানিস্তানত চীন পাকিস্তানৰ যুগল প্ৰচেষ্টা CPECৰ নতুন ৰূপৰেখা বিশ্ব ৰাজনীতিত আকৌ এখন নতুন পাত উলিয়াইছে চীন আৰু পাকিস্তানে আফগানিস্তানত এতিয়া শক্তিশালী উপস্থিতি গঢ়িবলৈ একেলগে কাম কৰিবলৈ আগবাঢ়িছে দুই পৰম্পৰাগত সহযোগী দেশ। চীন পাকিস্তান অৰ্থনৈতিক কৰিডৰ অৰ্থাৎ CPEC এতিয়া সীমাবদ্ধ নহ'ব কেৱল পাকিস্তানলৈ, ইয়াক বিস্তাৰিত কৰা হ'ব আফগানিস্তানলৈ। এই সংক্ৰান্তত বেইজিঙত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। চীন পাকিস্তান আৰু আফগানিস্তানৰ বৈদেশিক মন্ত্ৰীসকলৰ মাজত আলোচনা সম্পন্ন হয়। তাত চূড়ান্ত কৰা হয় ML1 ৰেলপথ, ঘাইপথ নিৰ্মাণ আৰু আফগানিস্তানৰ মূল্যৱান খনিজ সম্পদ, বিশেষকৈ লিথিয়ামৰ ওপৰত অধিক নিয়ন্ত্ৰণৰ লক্ষ্য। এই প্ৰকল্পে কেৱল অৰ্থনৈতিক নেটৱৰ্ক নহয়, সামৰিক উপস্থিতিও সহজ কৰি তুলিব পাৰে। বিশেষজ্ঞৰ মতে ইয়াৰ দ্বাৰা ইৰাণ আৰু পশ্চিম এছিয়ালৈ চীনৰ প্ৰৱেশ পথ অধিক সহজ হ'ব। ভাৰত এই সম্প্ৰসাৰণৰ ওপৰত গভীৰ চিন্তা প্ৰকাশ কৰিছে, কিয়নো CPECৰ এটা অংশ ভাৰতৰ দাবীকৃত পাক অধিকৃত কাশ্মীৰৰ মাজেৰে যায়। ভাৰতৰ মতে এই প্ৰকল্পটোৱে সাৰ্বভৌমত্বৰ ওপৰত প্ৰশ্ন তোলে। লগতে চীনৰ এই কৌশলে ভাৰতক চাৰিওফালে ঘেৰি ৰখাৰ এক ৰাজনৈতিক চাল বুলি ধৰা হৈছে। চাবাহাৰ বন্দৰৰ জৰিয়তে আফগানিস্তানৰ সৈতে সংযোগ বজাই থকা ভাৰতৰ বাবে এই উন্নয়নে আগন্তুক দিনত ৰাজনৈতিক আৰু অৰ্থনৈতিক চাপ বৃদ্ধি কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। ভাৰতৰ কাৰণে এই নতুন বিকাশ এটি গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। আগন্তুক সময়ত এই তিনিটা দেশৰ কূটনৈতিক খেল কেনেদৰে আগবাঢ়ে সেই দিশে নজৰ ৰাখিব লাগিব। আজিৰ বাবে এইখিনিয়েই। দেশ বিদেশৰ তাজা খবৰ আৰু গভীৰ বিশ্লেষণৰ বাবে চাই থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।